West Karbi Anglong District Ahempi Hamren Arong Sopianong ta Ingdeng Troksike Brapho Independent Day Alilaron pen Katalondon Kidamtang pai ni phai khre pho ani ada por phai sirke pen Nijang Karbi Anglong Hamren Arong Sopi Rongbong Ronghang Pathuakla Manong Sitami Ingdeng Troksike Brapho Independent Day Alilaron pen Talondon Abirda Phirangke Bidaram Inglek pen Sahemanong Bidarang Poli Bangso Katalon Amailong Hamren West Karbi Anglong Deputy Commissioner Srimati Utpala Saikia pen Bharotadet Alama Pangjar Ponsi Khe Alam Thanpajirmi po Bangso Phiti ke claim kachipaduk mati Sai Angdeng apur kachipithik abang phi Dr. Jagolin Teronpi Bhaskar Borala pen Borlongki Timung Alang Nitum Aphan Nongnam Pajirpo Mailong Aluhi Aman pen MLA Rup Singh Teron Lapen Karbirijo Ram Singh Ronghang Lapen Nijang Karbiang Arat ki thigiringatum Pinaan Chitong Rundintisi Mesen pen Ingdeng Troksike Brapho Independent Day Ningkan Surihinida Inkoresia Parmanta Dunnu পৰম শ্ৰদ্ধাৰ ভাজন ৰাইজ দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ এই পবিত্ৰ ক্ষণত আপোনালোক সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ আজিৰ এই শুভ মুহূৰ্তৰ জাতিৰ পিতা মহাত্মা গান্ধী আৰু স্বাধীনতাৰ সংগ্ৰামৰ অংশগ্ৰহণ কৰা জ্ঞাত অজ্ঞাত স্বাধীনতা যুঁজাৰু সকললৈ সশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ মহাত্মা গান্ধীৰ নেতৃত্বত অহিংসাৰ মূলমন্ত্ৰ হিচাপে লৈ দেশবাসীয়ে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ অধীনৰ পৰা স্বাধীনতা অৰ্জন কৰিছে সাম্ৰাজ্যবাদী ব্ৰিটিছ শাসকৰ বিৰুদ্ধে অহিংস সংগ্ৰামৰে স্বাধীনতা লাভ কৰি ভাৰতবাসীয়ে বিশ্বৰ ইতিহাসত বিৰল দৃষ্টান্তৰ সৃষ্টি কৰিছিল এই স্বাধীনতা আমাৰ পূৰ্ব জন্মৰ কৃচ্ছ সাধনাৰ ফল তিনি বৰণীয়া জাতীয় পতাকা আমাৰ স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় সংগীত হৈছে আমাৰ প্ৰাণৰ মূৰ্ছনা দেশৰ স্বাধীনতা সংগ্ৰামলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ বৰঙণি আগবঢ়াইছিল অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈ দেশভক্ত আৰু প্ৰাতঃস্মৰণীয় মুক্তিযুঁজাৰুসকলৰ আৰু শ্বহীদ মণিৰাম দেৱান পিয়লি ফুকন কুশল কোঁৱৰ কনকলতা বৰুৱা মুকুন্দ কাকতি ভোগেশ্বৰী ফুকননী মংগল পূৰ্বী হেমৰাম পাটৰ ৰতন কাছাৰীকে ধৰি জ্ঞাত অজ্ঞাত শ্বহীদ তথা স্বাধীনতা সংগ্ৰামীসকললৈ আজিৰ এই পবিত্ৰ ক্ষণত শ্ৰদ্ধা নিবেদন কৰিছোঁ আপোনালোকে সকলোৰে জ্ঞাত যে স্বাধীনোত্তৰ কালৰ দেশৰ আন ৰাজ্যৰ লগতে অসমেও উন্নয়ন আৰু প্ৰগতিৰ পথত আগবাঢ়ি গৈছে বৰ্তমান প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ উন্নয়নৰ গতি প্ৰাৰম্ভিক হৈছে ভাৰত আজি সমগ্ৰ বিশ্বৰ ভিতৰত এক অন্যতম শক্তিশালী ৰাষ্ট্ৰৰূপে আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰী ডাঙৰীয়া সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আদৰ্শৰে অনুপ্ৰাণিত হৈ জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে ৰাজ্যবাসীৰ বিকাশৰ কাম বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ সৈতে সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ নামৰ এক বৰ্ণাঢ্য কাৰ্যসূচী শুভাৰম্ভ কৰিছে এই কাৰ্যসূচী প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেশৰ প্ৰতিগৰাকী লোকৰ উৎসৱ বুলি অভিহিত কৰিছে অসমতো এই মহোৎসৱ অংশৰূপে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ২০২১ চনৰ 10 মেৰ দিনা অসমৰ নৱনিৰ্বাচিত চৰকাৰখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শপত গ্ৰহণ কৰে শপত গ্ৰহণৰ দিন ধৰি চৰকাৰখনে অসমৰ ৰাইজৰ সেৱাত প্ৰতিপাল উচৰ্গা কৰিছে ৰাইজৰ সেৱাত সম্পূৰ্ণৰূপে আত্মনিয়োগ কৰিবলৈ চৰকাৰখনে প্ৰতিষ্ঠাৰ মাত্ৰ প্ৰথম 3টা মাহতে কেতবোৰ অভিনৱ সিদ্ধান্ত গ্ৰহণ কৰিছে
hamlen pen bidaram ingling Karbi Daily News.